মানে গাইজ ডাইৰেক্ট ভৱনত লগ পাই আছোঁ আমি কৈ দিলোঁ এণ্টাৰ ভৱনত ফটোগ্ৰাফী হৈ ভালকৈ চিনাকি হ'লোঁ মজা গাইজ চ' হে গাইজ সকলো নিউ ব্লগ নিউ ডে আৰু মানে চাওক কাই আছে ইণ্ট্ৰডিউচ ইউৰ চেল্ফ হাই দিওঁ কিবা গাইজ চ' মানে আমি আজি যাই আছোঁ কিবা এটা খানা খাব কি খানা এই মাংস মানে মই নাখাওঁ মানে আজি হ'ব গাইজ মানে মোৰ লগৰ ভণ্টিৰ তুলনি বিয়া চাওক মোৰ ব্লগ বনাব ইচ্ছা নাছিল বাট চাওক ডেইলি ব্লগ বনালেতো আই থিংক ডেইলি লাইফত কি হৈছে সেইটোৱে দেখাম ত' সেয়ে দেখাব যাই আছোঁ লেটছ গ' আৰু কাই আহিছি দেখাই আছোঁ কৈ আছোঁ কাই আহিছি আজি আবুই থাকব আৰু 10 বছৰ পিছত আমি একেলগে হ'ম এতিয়া কাৰ কি উন্নতি হৈছে মানে কাৰ কিনে বেছি উন্নতি চ' গাইজ ফাইনেলি এতিয়া আমি যাব মানে যাই আছোঁ লাহে লাহে বুলি ক'ত জানে গম পাব ক'ত আৰু তেতিয়া মই কৈছিলোঁ কাই আহিছি হিয়াৰ ইজ দ্য ব্ৰাদাৰ্ছ তাৰে আউটফিটটো বেষ্ট ইয়াৰ চাৰ্ট পিন্ধি ভাল আছিল কিন্তু চাৰ্ট নাই বগা বগা ঠিকেই হৈছে দে আৰু মানে গাইজ ডাইৰেক্ট ভৱনত লগ পাই আছোঁ না কি আৰু এতিয়া আৰু কি নে বৰিংটো ক'ব নালাগে ডাইৰেক্ট ভৱনত লগ পাই আছোঁ বাই বাই গাইজ আমি কৈ দিলোঁ এণ্টাৰ ভৱনত আৰু এইখিনি হ'ল ভৱন আৰু এইটো ৰাস্তা তো বলক আগত তো মোৰ লগ দুখনে দিব্যাঞ্চ সেইদিনা যে প্ৰেংক কল কৰিছিলোঁ সিয়ে আৰু এইবাগে আছে কইনাৰ ভায়েক আৰু এইবাগে চাওক সিও মোক চিনি পেলাওক এই ডিমা এই কি ইনাম সেই লৈ থাক চ' গাইজ গিফ্টটো মোৰ দিবা ইচ্ছা মানে লৈ থাকিবা ক'ত মই লৈ থাকিম তেনেকৈ আগতে গিফ্টটো দি লওঁ তাৰপাছত অলপ দেৰিকৈ বাহিৰত কৈছোঁ চ' চাওক ডিমা আৰু দিব্যাঞ্চ আৰু ৰিদীপ আৰু বাকী মোৰ দাদাই আছে তাৰপিছত চাওক ফটোগ্ৰাফী হৈ আছে ফেমিলিৰ তাৰপিছত এহে আছে আমাৰ লগত ডিমি মোৰ লগ কটা আছে আৰু দে আৰু মানুহ ভৰ্তি ঘৰ বাকী পুচকাও আছে মানুহ ভৰ্তি হ'ব আৰু মানে পুৰা চিট খালী আৰু আগত না ভাই ড্ৰোনো মই দেখাইছোঁ এইখন ড্ৰোন ভাই DJI Mavic Mini Pro দে আৰু বাকী ফটোশ্বুট হৈ আছে দে গাইজ কায়ো মানুহ অহা নাই আহিব লাহে লাহে আহিব বেছি টাইমো হোৱা নাই চব কিনে গাইজ কেমেৰা ভাই এতিয়া হাঁহিছে ৰ'বা গাইজ এইটো ভায়েকে এইটো গাইজ ভায়েক কি হৈছে গাইছে আমি এতিয়া ভাই বঢ়িয়াকৈ ফুচকা এইখন ভৱন মই এইখন চিনি পাওঁ এতিয়া অহা যোৱা কৰি থাকোঁ এই ফুল ভাই এতিয়া ৰেড কাৰ্পেট দিব লাগছে ইয়াতে য়েছ গাইজ ইবাকে চাওঁ আমাৰ মানে দুটা ছিংগাৰ দিছে বঙাইগাঁও যি আছে তাৰপৰা আৰু ইয়াতে ষ্টেজত গাব ছিংগাৰখিনি মানে ছিংগাৰ দাদাতে গাব আৰু ইউলে গাইজ এখন ডেন্স কৰে কি হয় নাজানো গাইজ দাদাটো গাইজ গান গাব ময়ো ভালকৈ দেখাই আছোঁ ৰ'ব গাইজ এয়া হ'ল ছিংগাৰ আৰু এইবাগে অলপ দেৰিকৈ দাদাটো গানো গাব আৰু বাহিৰৰ পৰিৱেশ চাওক তাৰপিছত এতিয়া মানুহ অহা নামান লাহে লাহে ষ্টাৰ্ট হৈছে তো এতিয়াকে ডাইৰেক্টকৈ দাদাৰ মানে গানখন চাওক
চ' গাইজ এইবাৰ চাওক পুচকাও আছে পুচকা খাইছোঁ বহুত খাইছোঁ মানে 40-50টা খাইছোঁ আৰু এইবাৰ চাওক এতিয়া মানুহ ফুল অহা ষ্টাৰ্ট আৰু এতিয়া গাইজ এইবাৰ আহিছোঁ বাহিৰত আৰু বাহিৰত কাক লগ পালোঁ মানে আমাৰ স্কুলৰ হৰিশ ছাৰক এয়া চাওক চ' এইবাৰ চাওক পূৰা মজাকৈ গেছ মানুহ কথা বহি আছে আৰু এইবাৰ চাওক ছিংগাৰ মানে গেছ দাদা নামটো ভালকৈ মই সুধা নহ'ল আৰু লাষ্টত ভালকৈ চিনাকিও হ'লোঁ মজা গেছ গাই দেয়া অ'কে চ' গাইছ এতিয়া মানে কি কিবাকৈ চকাই আছে আৰু আজি দাদাই যাব ৰঙিয়া কিবাকৈ ভিডিঅ' শ্বুটিঙৰ কাম আছে তো পাঠশালা ষ্টেচন আছে এইবাগে তো তাতে যাব চ' গাইছ ভৱনটোত আৰু একবাৰ যাই আছোঁ ৰ'ব মানে দাদাক থৈ যাওঁ একদিনো নাই ৰাতি 2টা বজাত আহিছোঁ যাই থাকোঁতে বিকজ না বহুত বেছি গৰম লাগছি আমি মানে আৰু ওচৰতে মানে দাউৰত ভিডিঅ' কৰা নহ'ল অ'কে এতিয়া মানে যাব আৰু এতিয়া এইখন ষ্টেচন চাওক মানে এইটো নতুনকৈ বানি আছে ষ্টেচনটো ফুল মানে ৰেডি এতিয়া পূৰা খালী এখন ট্ৰেইন আহিছে কি তো উৰে যাব উৰে ইটা আকৌ এটাই চ' গাইছ এইবাকে চাওক এতিয়া লাহে লাহে গাইছ মানুহ যাবা হ'ল আৰু এইবাকে মই ডাইৰেক্ট ষ্টেচনতো গাইছ থৈ আহিছোঁ চ' গাইছ আমি আহি গ'লোঁ আৰু কিন্তু বাছ আমাৰ লগটোহে নাই এতিয়া লগ নাই বিবেকত বিচা সঁচা হৈছোঁ জানা বাজাৰ গেছি এটাই আৰু গান গাব অ'কে চবে ফাইনেলি গাইছ ভৱনৰ পৰা আহিলোঁ মজাকৈ খাই চাই মাত্ৰ আৰু অলপ মানে বেছ গাইছ মই মানে গৈছিলোঁ বিশালত মানে পূৰা ব্লগ মানে তাৰপিছত মানে এটা দাদাই কৈছে মানে মোক ব্লগ মানে দেখা পাই কৈ আছে কি তোমাৰ চেনেল আছে সুধিছি আমাৰ হেৰি আছিল তোমাৰ চেনেল আছে সুধিছি মই কৈছোঁ তাৰপিছত কৈছোঁ কি নাম টেকনা ব্লগছ কৰি দিছে ছাবস্ক্ৰাইব তো মানে সেইটোৱে ফাইদা আৰু পাব্লিকৰ ব্লগ মানে কি চাই মানে তাৰমান য়ংগাৰ গিলা সোধে কি তোমাৰ চেনেল আছে ছাবস্ক্ৰাইব কৰি দিওঁ সেনেকৈ কয় আৰু তো তেতিয়া ভাল লাগে মনটো এতিয়া গাইছ মোৰ তাতে প্ৰুফ নাই ভিডিঅ' কৈছিলোঁ বাট ভিডিঅ'টো নাহিলে কিয় নাজানো মানে আমাৰতো কৈছোঁ মনটো বহুত প্ৰব্লেম তো সেইকাৰণে এইটোৰ মানে ভিডিঅ'টো নাহিল তো এতিয়া আপোনালোকক দেখাব পাৰোঁ মানে সেইটো ক্লিপ দেখ আৰু কৈছে আৰু সেনেকৈ মানে কৰি ভাল লাগে কি যায় মানে ৰাস্তাতে যাই থাকিলে যায় মাতে কি তোমাৰ চেনেল আছে সুধিলাক মই কৈছোঁ আছে তাক নাই এনেকৈ মানে ছাবস্ক্ৰাইব ভাল লাগে আৰু তো সেইকাৰণে তো আজিলৈ চাই এখনে যদি ভিডিঅ'টো আছে ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাকী ভাল কণ্টেণ্ট দিব আৰু চেষ্টা কৰি যাম বিকজ অবভিয়াছলি ভাই নতুন মোবাইল পাইছোঁ তাৰপিছত আৰু কি হয় দে বাই বাই গাইছ বাই বাই